নমস্কাৰ লক্ষ্যভেদ টিউটোৰিয়েললৈ আপোনালোকক স্বাগতম জনাইছো আজি আপোনালোকলৈ আগবঢ়োৱা বিষয়টো হৈছে ভাৰতত উদযাপিত বিভিন্ন উৎসৱ আৰু মেলা এই বিষয়টোৰ পৰা অতিকমেও এটা প্ৰশ্ন বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত দেখিবলৈ পোৱা যায় আজিৰ এই বিষয়টো কেইটামান বস্তুনিষ্ঠ প্ৰশ্নৰে আলোচনা কৰা হৈছে গতিকে আহক ভিডিঅটো আৰম্ভ কৰোঁ আজিৰ বিষয়টোৰ প্ৰথম প্ৰশ্ন হৈছে তলত দিয়া কোনখন ৰাজ্যত ওনাম উৎসৱ পালন কৰা হয় ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰে এটা অপচন শুদ্ধ হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি কেৰালা ওনাম উৎসৱ হৈছে কেৰালা ৰাজ্যত পালন কৰা উৎসৱ এই উৎসৱ 10 দিন পালন কৰা হয় প্ৰতি বছৰে ৰজা মহাবলীৰ সন্মানাৰ্থে এই উৎসৱ পালন কৰা হয় নাও খেল এই উৎসৱৰ বিশেষ আকৰ্ষণ এয়া আছিল ওনাম উৎসৱৰ বিষয়ে 2 নং প্ৰশ্ন তলত উল্লেখিত কোনখন ৰাজ্যৰ লগত সৰহুল উৎসৱৰ সম্পৰ্ক আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি ঝাৰখণ্ড সৰহুল ঝাৰখণ্ড উৰিষ্যা পশ্চিম বংগ আৰু মধ্য ভাৰতৰ আদিবাসীসকলে পালন কৰা উৎসৱ এই উৎসৱ চ'ত মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিত পালন কৰা হয় সৰহুল মানে হাল গছৰ পূজা এই উৎসৱত আদিবাসীসকলে সৰহুল নৃত্য কৰে 3 নং প্ৰশ্ন তলত উল্লেখিত কোনটো উৎসৱ বিহাৰত পালন কৰা হয় ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ ছট পূজা হৈছে বিহাৰ ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিহাৰী লোকসকলে পালন কৰা উৎসৱ এই উৎসৱত সূৰ্যদেৱক পূজা কৰা হয় এই কথাষাৰ মনত ৰাখিব কাৰণ কেতিয়াবা এই কথাষাৰৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন সোধা দেখা যায় ছট পূজাত সূৰ্যদেৱক পূজা কৰা হয় 4 নং প্ৰশ্ন লুচুং উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি সিকিম লুচুং হৈছে সিকিমৰ ভুটীয়া জনজাতিসকলে পালন কৰা উৎসৱ এই উৎসৱ 4 দিন পালন কৰা হয় বিশেষকৈ শস্য চপোৱাৰ সময়ত এই উৎসৱ পালন কৰা হয় এই উৎসৱ নেপাল আৰু ভুটান দেশতো পালন কৰা হয় 5 নং প্ৰশ্ন বৈশাখী কোনখন ৰাজ্যৰ মুখ্য উৎসৱ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি পঞ্জাব বৈশাখী হৈছে পঞ্জাব আৰু হাৰিয়ানাৰ লোকসকলে পালন কৰা উৎসৱ বহাগ মাহত এই উৎসৱ পালন কৰা হয় এই সময়ত অসমতো উলহ মালহেৰে ৰঙালী বিহু পালন কৰা হয় বৈশাখী উৎসৱত ভাংৰা আৰু গিদ্দা নৃত্য কৰে 6 নং প্ৰশ্ন তীজ উৎসৱ কোনখন ৰাজ্যত উলহ মালহেৰে পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজস্থান তীজ উৎসৱ ৰাজস্থান বিহাৰ উত্তৰ প্ৰদেশ ঝাৰখণ্ড আৰু উত্তৰাখণ্ডত পালন কৰা উৎসৱ এই উৎসৱ শাওন মাহৰ শুক্ল পক্ষৰ তৃতীয় তিথিত পালন কৰা হয় আৰু এই উৎসৱত মহিলাসকলে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ পূজা কৰে 7 নং প্ৰশ্ন পপেটি উৎসৱ কোনটো সম্প্ৰদায়ে উদযাপন কৰে ইয়াতে চাৰিটা অপচন দিয়া আছে শিখ জৈন বৌদ্ধ আৰু পাৰ্চী ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি পাৰ্চী সম্প্ৰদায় পপেটি উৎসৱ পাৰ্চী সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে 8 নম্বৰ প্ৰশ্ন তলত উল্লেখিত কোনখন ঠাইৰ লগত ৰথ যাত্ৰা উৎসৱ জড়িত এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পুৰী উৰিষ্যাৰ পুৰীত বহুত উলহ মালহেৰে ৰথ যাত্ৰা উৎসৱ পালন কৰা হয় এই উৎসৱ আহাৰ মাহত আৰম্ভ হয় ভগৱান জগন্নাথ তেওঁৰ ভাতৃ বলৰাম আৰু ভগ্নী সুভদ্ৰা দেৱীৰ পূজা অৰ্চনা কৰি এই ৰথ যাত্ৰা উৎসৱ আৰম্ভ হয় আগতে বহুকেইটা পৰীক্ষাত ৰথ যাত্ৰাৰ বিষয়ে সোধা হৈছে গতিকে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় 9 নং প্ৰশ্ন পুষ্কৰ মেলা কোনখন ৰাজ্যত আয়োজন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি ৰাজস্থানৰ পুষ্কৰত পুষ্কৰ মেলাৰ আয়োজন কৰা হয় এই মেলাক পুষ্কৰ পশু মেলা বুলিও কোৱা হয় কাৰণ এই মেলাত বিভিন্ন পশু পক্ষী বিশেষকৈ উটৰ বেচা কিনা হয় 10 নং প্ৰশ্ন তলত উল্লেখিত কোনটো উৎসৱত সূৰ্য পূজা কৰা হয় মই অলপ আগতে উল্লেখ কৰিছোঁ যে ছট পূজাত সূৰ্য পূজা কৰা হয় সেয়েহে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপচন বি ছট পূজা 11 নং প্ৰশ্ন কোনখন ৰাজ্যত পোংগল উৎসৱ পালন কৰা হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি তামিলনাডু পোংগল উৎসৱ তামিল লোকসকলৰ প্ৰধান উৎসৱ জানুৱাৰী মাহত এই উৎসৱ পালন কৰা হয় এই উৎসৱ 4 দিন পালন কৰা হয় এইখিনি সময়ত অসমত মাঘ বিহু পালন কৰা হয় এই দুয়োটা উৎসৱ কৃষিৰ লগত জড়িত উৎসৱ 12 নং প্ৰশ্ন তলত দিয়া কোনটো স্থানত কুম্ভ মেলা আয়োজন কৰা নহয় এই প্ৰশ্নটো নহয় বুলি সোধা হৈছে কুম্ভ মেলা হিন্দু ধৰ্মৰ লোকসকলৰ পবিত্ৰ পৰ্ব হয় এই মেলা ভাৰতৰ 4টা স্থানত আয়োজন কৰা হয় মহাৰাষ্ট্ৰৰ নাসিক উত্তৰাখণ্ডৰ হৰিদ্বাৰ মধ্য প্ৰদেশৰ উজ্জয়িনী আৰু উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ এই 4টা স্থানত কুম্ভ মেলাৰ আয়োজন কৰা হয় প্ৰতি 12 বছৰৰ ব্যৱধানত কুম্ভ মেলাৰ আয়োজন হয় সেয়েহে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি দ্বাৰকা 13 নং প্ৰশ্ন কোন ঠাইত প্ৰতি বছৰে বাৎসল্য মেলা আয়োজন কৰা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ নতুন দিল্লী প্ৰতি বছৰে বাৎসল্য মেলা নতুন দিল্লীত আয়োজন কৰা হয় মিনিষ্ট্ৰী অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ দ্বাৰা চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে নাগৰিকসকলক অৱগত কৰিবৰ কাৰণে এই মেলাৰ আয়োজন কৰা হয় 14 নং প্ৰশ্ন দেৱী ধুৰা মেলা কোনখন ৰাজ্যত আয়োজন কৰা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন সি উত্তৰাখণ্ড দেৱী ধুৰা মেলা উত্তৰাখণ্ডত আয়োজন কৰা হয় এই মেলাত পৰম্পৰা অনুসৰি এজনে আনজনৰ গালৈ শিল মৰা প্ৰথা আছে এই শিল মৰা প্ৰথাক স্থানীয় ভাষা মতে বাগৱাল বোলে দেৱী ধুৰা মেলা মা বৰহী দেৱী মন্দিৰৰ প্ৰাংগণত আয়োজিত হয় 15 নং প্ৰশ্ন কোন ঠাইত প্ৰতি বছৰে হৰিহৰ মেলা আয়োজন কৰা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি বিহাৰ হৰিহৰ মেলা বিহাৰৰ সোণপুৰত আয়োজন কৰা হয় সেয়েহে এই মেলাক সোণপুৰ মেলা বুলিও কোৱা হয় হৰিহৰ মেলা হৈছে এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ পশু মেলা
কেতিয়াবা পৰীক্ষাত এই প্ৰশ্নটো সুধিব পাৰে যে এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ পশু মেলাখনৰ নাম লিখা। তেতিয়া উত্তৰ হ'ব হৰিহৰ মেলা বা সোণপুৰ মেলা। 16 নং প্ৰশ্ন, হৰ্ণবিল মেলা কোনখন ৰাজ্যত আয়োজন কৰা হয়? হৰ্ণবিল মেলা নাগালেণ্ডত আয়োজন কৰা হয়। সেয়েহে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, নাগালেণ্ড। হৰ্ণবিল মেলা নাগালেণ্ডৰ নাগা হেৰিটেজ ভিলেজত আয়োজন কৰা হয়। সাধাৰণতে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত এই মেলাৰ আয়োজন হয়। হৰ্ণবিল পক্ষীৰ নামেৰে এই মেলাৰ নামকৰণ কৰা হৈছে। এই বছৰ ত্ৰিপুৰাতো প্ৰথমবাৰ হৰ্ণবিল মেলাৰ আয়োজন হৈছে। 17 নং প্ৰশ্ন, সবচাৰকুট উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, মিজোৰাম। সবচাৰকুট উৎসৱ মিজো লোকসকলে ঝুম খেতি কৰাৰ পিছত মাৰ্চ মাহত উদযাপন কৰে। এই উৎসৱত মিজো ডেকা গাভৰুৱে বাঁহ নৃত্য কৰে, যাক চেৰাও নৃত্য বুলি কোৱা হয়। 18 নং প্ৰশ্ন, তলত উল্লেখিত কোনখন ৰাজ্যত লাই হাৰাৱা উৎসৱ পালন কৰা হয়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, মণিপুৰ। লাই হাৰাৱা হৈছে মণিপুৰী মিতি সম্প্ৰদায়ৰ লোকসকলে পালন কৰা প্ৰাচীন উৎসৱ। এই উৎসৱ মণিপুৰৰ লগতে ত্ৰিপুৰাতো পালন কৰা হয়। 19 নং প্ৰশ্ন, কোনখন ৰাজ্যত ফাগলি উৎসৱ পালন কৰা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ কিন্নুৰ জিলাৰ য়াংপা গাঁৱত ফাগলি উৎসৱ পালন কৰা হয়। এই উৎসৱত পুৰুষসকলে মুখা আৰু জাতীয় সাজ পোছাক পিন্ধি নৃত্য কৰে। এতিয়া আহিছোঁ 20 নম্বৰ প্ৰশ্নলৈ। জৌকুটপুই উৎসৱ কোনখন ৰাজ্যত উলহ-মালহেৰে পালন কৰা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, মিজোৰাম। মিজোসকলৰ বিভিন্ন জনজাতীয় লোকসকলৰ মাজত ভাতৃত্ববোধ আৰু একতা বঢ়োৱাৰ উদ্দেশ্যেৰে জৌকুটপুই উৎসৱৰ আয়োজন কৰা হয়। এয়াই আছিল আজিৰ আমাৰ বিষয়, ভাৰতৰ উদযাপিত বিভিন্ন উৎসৱ আৰু মেলা। এতিয়া আজিৰ বিষয়টো প্ৰথমৰ পৰা সংক্ষেপে এবাৰ ৰিভাইজ কৰি দিছোঁ, কাৰণ ৰিভাইজ কৰিলে কথাবোৰ সহজে মনত থাকে। এতিয়া আমি আলোচনা কৰি অহা উৎসৱৰ বিষয়ে ৰিভাইজ কৰোঁ। 1 নম্বৰ হৈছে ওনাম উৎসৱ। ওনাম উৎসৱ কেৰালা ৰাজ্যত পালন কৰা হয়। সৰহুল উৎসৱ ঝাৰখণ্ডত পালন কৰা হয়। ছট পূজা বিহাৰত পালন কৰা হয়। ছট পূজাৰ লগত সূৰ্য পূজা জড়িত। লোচং উৎসৱ ছিকিমত পালন কৰা হয়। বৈশাখী উৎসৱ পঞ্জাৱত পালন কৰা হয়। বৈশাখী উৎসৱত ভাংৰা আৰু গিদ্দা নৃত্য কৰে। তীজ উৎসৱ ৰাজস্থানত পালন কৰা হয়। পপেটি উৎসৱ পাৰ্চী সম্প্ৰদায়ৰ লোকসকলে পালন কৰে। ৰথ যাত্ৰা পুৰীত উদযাপন কৰা হয়। পোংগল উৎসৱ তামিলনাডুত পালন কৰা হয়। সবচাৰকুট মিজোৰামত পালন কৰা হয়। লাই হাৰাৱা উৎসৱ মণিপুৰত পালন কৰা হয়। ফাগলি উৎসৱ হিমাচল প্ৰদেশত পালন কৰা হয় আৰু জৌকুটপুই উৎসৱ মিজোৰামত পালন কৰা হয়। এতিয়া আহিছোঁ আমি আলোচনা কৰি অহা বিভিন্ন মেলাবোৰৰ বিষয়ে। পুষ্কৰ মেলা। পুষ্কৰ মেলা ৰাজস্থানত আয়োজন কৰা হয়। এই মেলাক পুষ্কৰ পশু মেলা বুলিও কোৱা হয় আৰু এই মেলাৰ লগত উটৰ কিনা বেচা জড়িত আছে। কুম্ভ মেলা। কুম্ভ মেলা ভাৰতৰ 4টা স্থানত আয়োজন কৰা হয়। সেইকেইটা হৈছে হৰিদ্বাৰ, নাছিক, উজ্জয়িনী আৰু প্ৰয়াগৰাজ। প্ৰতি 12 বছৰৰ ব্যৱধানত কুম্ভ মেলাৰ আয়োজন হয়। বাৎসল্য মেলা নতুন দিল্লীত আয়োজন কৰা হয়। দেৱীধুৰা মেলা উত্তৰাখণ্ডত আয়োজন কৰা হয়। এই মেলাত এজনে আনজনৰ গালৈ শিল মৰাৰ প্ৰথা আছে, যাক স্থানীয় ভাষা মতে বাগৱাল বুলি কোৱা হয়। হৰিহৰ মেলা বিহাৰত আয়োজন কৰা হয়। হৰিহৰ মেলাক সোণপুৰ মেলা বুলি কোৱা হয় আৰু এই মেলা এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ পশু মেলা। আৰু হৰ্ণবিল মেলা নাগালেণ্ডত আয়োজন কৰা হয়। আজিৰ বিষয়টো ইয়াতে সমাপ্ত কৰিলোঁ। এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিলেনে মোক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আগলৈ এনেকুৱা দৰকাৰী বিষয়ৰ ভিডিঅ' মোৰ চেনেলত আপলোড কৰি থাকিম। শেষত আপোনালোকক কওঁ যে অধ্যয়ন কৰক, ৰিভাইজ কৰক আৰু টেষ্ট দিয়ক, যাৰ ফলত আত্মবিশ্বাস বাঢ়িব আৰু আত্মবিশ্বাসে আপোনালোকক লক্ষ্যভেদ কৰিবলৈ সাহস দিব। ধন্যবাদ। জয় আই অসম।